দেৱীচনা দেই এইটো দেৱী মই কিন্তু ব্ৰেক চেক ল'ব নাই কোনো মাতে মানুহ অহা যোৱা কৰিব পাৰে গলচিপা মন্দিৰ নামটো কিয় দিলে আজিকালি দুৰ্ঘটনাবিলাক কিমান হৈ আছে ন অহয় ৰাইজ কেনেছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ধ্ৰুৱ ব্লগৰ এটা ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টোত মই গৈ আছোঁ আমাৰ মৰিগাঁৱৰ গলচিপা মন্দিৰলৈ আৰু মোৰ লগত গৈ আছে এইপিনে জিতুল শইকীয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিহেতুকে মোৰ চাইকেলখনৰ মানে পাম্প বহুতেই কম আছিলে সেইকাৰণে পাম্পটো দি পেলাই মানে পাম্প দি ল'লোৱে আৰু ইয়াতে এই দাদাজনৰ দোকানত তো বলক গাইছ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আপোনালোকক মন্দিৰটো দেখুৱাম আৰু কি আছে কি নাই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম তো বলক গাইছ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইছ এতিয়া আহি পূৰা বেতনি মানে পাৰ হোৱা নাই আৰু পাৰ হ'ম আৰু এতিয়া আৰু চাওক আগৰ ৰাস্তাবিলাক কিমান ভাল দেখিছেনে পূৰা এটা পাত নাই মানে বৰ চাফা ইমান ডাঙৰ গাড়ী মটৰ অহা যোৱা নকৰে বিশেষকৈ আমাৰ এইপিনে ৰাস্তাটোত আমাৰ ঘৰৰ সেইপিনে ৰাস্তাটোত তো ইমান গাড়ী মটৰ অহা যোৱা কৰে নহয় মানে ৰাস্তাটো ভাল কৰি দিয়া এই স্পীড ব্ৰেকাৰ 5টামান স্পীড ব্ৰেকাৰ আছে একদম মানে পূৰা আৰু ৰাস্তাটো মানে ভাল কৰি দিয়া দুমাহমানৰ পিছতে ৰাস্তাটো আকৌ বেয়া হৈ যায় আৰু ৰাস্তাটো যিহেতুকে বহুত ভাল মানে চাইকেল চলাই আহিছোঁ ইমান এটা ফিলিং হোৱা নাই বহুত ভাল লাগিছে আৰু ৰ'দটো ইমান এটা দিয়া নাই তো ভাল লাগিছে আৰু ভিডিঅ'টো চাই থাকক এতিয়া আৰু অলপ সময়ৰ পিছতে আমি পামগৈ গলচিপা মন্দিৰ দেখিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা স্পীড ব্ৰেকাৰ আছে দেখিছেনে একদম মানে জীৱ জন্ত কৰি দিয়ে দেই তেতিয়া এই মন্দিৰটো মানে গলচিপা মন্দিৰ নামটো কিয় দিলে যদি পাৰোঁ সেইটো আজি অলপ মানে ইয়াত মানে ভিডিঅ'টোত ৰিভিল কৰিব চাম গলচিপা মন্দিৰ নামটোনো গলচিপা কিয় দিলে হয়নে নহয় তো গৈ থাকোঁ বাৰু মইতো নাজানো বিশেষকৈ গলচিপা নামটো কিয় দিলে আৰু আজি কোনোবাক যদি লগ পাওঁ যদি মন্দিৰত যদি পূজাৰী পাওঁ সকলোবোৰ ৰিভিল কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক না এই পূৰা পাই গ'লোঁ এতিয়া এজাৰবাৰী আৰু এইখনেই হৈছে এজাৰবাৰী বজাৰখন চাওক বজাৰখন পালোহি ইয়াৰ পিছত এখন ব্ৰিজ আছে ব্ৰিজখন আমি পাৰ হ'ব লাগিব এক্সিডেণ্ট ইমান ধুনীয়া ৰাস্তা আৰু ধুনীয়াকৈ গৈ আছোঁ ৰ'দটো ইমান এটা দিয়া নাই কি আকৌ ব্ৰেক লৈ দিয়ে চাওকচোন ব্ৰেক চেক ল'ব নাই দেই মই কিন্তু ব্ৰেক চেক ল'ব নাই মই ডাইৰেক্ট একেবাৰে ব্ৰেক ল'মগৈ নাই बहुत तेज हो रहा है बहुत तेज हो रहा আহি আছোঁ আৰু পূৰা এতিয়া ভাগৰ লাগিছে মানে তো এইখিনি চাইকেলখন অলপ থৈ লওঁ যিহেতুকে ইয়াতে মানে চাঙি এখন দেখিছোঁ যে ইয়াত বহিব পৰা তো ইয়াতে অলপ বহি ল'ম বহি কৰি পেলাই মানে পানী অলপ খাই লোৱাৰ পিছত আৰু গৈ থাকিম আমি আৰু যিহেতুকে ডিষ্টেঞ্চটো বেছি নাই খুব কম ডিষ্টেঞ্চে আছে তো ইয়াতে বহি লওঁ আৰু পানী চানী খাই লওঁ চাওক ঘামি গৈছোঁ পূৰা দেখিছেনে পাই যাম আৰু এতিয়া আৰু বেছি দূৰ নাই আৰু এতিয়া পালোহি বঘৰা গুলিগাঁও প্ৰাথমিক বিদ্যালয় মানে বঘৰা সোমালোঁ আমি আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আছে আৰু এতিয়া মানে মেইন ৰাস্তাত উঠিলোহি আৰু যিহেতুকে ৰ'দটো মানে পূৰা এবাৰ দিছে ন পূৰা মানে টুপিটো এনেকৈ লৈছোঁ আৰু তো চাই থাকক ভিডিঅ'টো পামগৈ আৰু এতিয়া বেছি দূৰ নাই চাই থাকক আৰু গাইছ মোৰ পিছপিনে চাওক মানে পূৰা ধুনীয়া ভিউ আৰু এইপিনে পূৰা পাহাৰ আছে এইপিনে পাহাৰ আছে আৰু এইপিনেও পাহাৰ আছে দোকানত মানে মানুহ দুজনীমান আছিলে মানে খুৰীয়া হ'ব হ'বলা মানে ক'লে কি আমাক উঠাবি দেই তো আগবাঢ়ি আহিলোঁ যেতিয়া উঠাব নোৱাৰিলোঁ মানে কৈ দিছোঁ আৰু দোকানখন আপোনালোকে দেখুৱাই দিছোঁ আৰু সেইটোৱে আৰু ভাল লাগে যেতিয়া এনেকৈ উৎসাহ দিয়ে কোনোবাই তো গাইছ ফাইনেলি আমি আহি পাই গ'লোঁ গলচিপা মন্দিৰ মানে পোৱাগো নাই আৰু মোৰ পিছপিনে যিটো দেখিছে সেইটো হৈছে গলচিপা সাৰ্বজনীন শিৱাশ্ৰম মানে শিৱ মন্দিৰ হয় আৰু মন্দিৰত সোমাৰ আগতে ৰাতিপুৱা যিহেতুকে মই ঘৰত একো খাই অহা নাই তাক আহি পেলাই পানীহে খাই আহিছোঁ ন বাটত সেইকাৰণে মানে মানে খুৰাহঁতৰ মানে ইয়াত মানে দোকান আছে দোকানত কিবা এটা খাই লওঁ কি পাওঁ খোৱাৰ পিছত আমি মন্দিৰত ডাইৰেক্ট এইপিনে প্ৰৱেশ কৰিম আপোনালোকে খুৰাজনৰ দোকানৰ পৰা বিস্কুট ল'লোঁ চানা ল'লোঁ দেৱীচনা দেই এইটো দেৱীচনা লৈ ল'লোঁ খুৰাজনৰ দোকানৰ পৰা আৰু আপোনালোকে যদি আহে গলচিপা মন্দিৰলৈ আৰু খুৰাজনৰ মানে দোকানখন মন্দিৰটো দেখিছে পিছপিনে আছে মন্দিৰটোৰ ফ্ৰণ্টতে আছে আপোনালোকে আহি পেলাই খুৰাজনৰ দোকানৰ পৰা কিবা কিবি বস্তু চাহ তাহ খাব গম পাইছেনে আৰু খাই লওঁ যিহেতুকে মই চাহ নাখাওঁ আৰু ভাইটিজনে চাহ লৈছে চাহ খাব আৰু খাই লওঁ দিয়ক তাৰপিছত যাম আৰু এতিয়া পূৰা মানে চাহ বিস্কুট খাই ল'লোঁ আৰু এতিয়া যাম আমি শিৱাশ্ৰমলৈ আমি এতিয়া প্ৰৱেশ কৰিম বলক পূৰা মানে গাড়ী মটৰ অহা যোৱা কৰি আছে তো ভালকৈ আপোনালোকে যদি ভালকৈ সাৱধানে আহিব পাৰ হ'ব ৰাস্তাবিলাক গম পাইছে আজিকালি দুৰ্ঘটনাবিলাক কিমান হৈ আছে ন তো ৰিক্স চাই যাব লাগিব প্ৰথমে আমি আৰু গাইজ এইটোৱে আছে গলচিপা সাৰ্বজনীন শিৱাশ্ৰম আপোনালোকক দেখুৱাই আছোঁ চাই থাকক পূৰা মানে একদম মানে সেয়া কৰি ল'লোঁ আৰু এতিয়া যাম ওপৰলৈ আৰু এই মন্দিৰটো স্থাপিত হৈছিলে 1956 চনত মানে আমাৰ ভাৰতখন স্বাধীন হোৱাৰ 7 বছৰৰ পিছত আৰু কি হৈছিলে মন্দিৰটো স্থাপিত কৰা হৈছিলে
আৰু ইয়াত আছে গলচেপা সাৰ্বজনীন শিৱাশ্ৰম মেইনলি মানে কি হয় আৰু শিৱ মন্দিৰে হয় আৰু বলক প্ৰৱেশ কৰোঁ আৰু মানে পূজাৰীজন অহা নাছিলে তো এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু যিহেতুকে মানে ইয়াত মানে বিয়াৰ আয়োজন হৈ আছে বিয়া এখন হ'ব মানে মানুহ অহা যোৱা কৰি আছিলে তো দেখিছোঁ আপোনালোকৰ ভিতৰত যাম বলক আপোনালোক সকলোবোৰ দেখিবলৈ চেষ্টা কৰোঁ কি আছে কি নাই সকলোবোৰ ন কি কয় গাইছ বলক আৰু ইয়াতে আছে আমাৰ নন্দী দুজন কৃষ্ণ জয় মহাদেৱ আশীৰ্বাদ দিবা আৰু দেই তোমাক আশীৰ্বাদ দিবা আৰু দেই কৃষ্ণ বলক এতিয়া ভিতৰলৈ প্ৰৱেশ কৰোঁ এইখনেই হৈছে গলচেপা মন্দিৰলৈ প্ৰৱেশ কৰিলে পোৱা গেটখন আৰু গেটখন এনেকৈ খুলিলোঁ আৰু এইপিনে মাৰি দিলোঁ আৰু এতিয়া আমি প্ৰৱেশ কৰিম ওপৰলৈ মোৰ পিছপিনে যে দেখিছে এই যে গছবোৰ এই সকলোবোৰ গছৰ সমাহাৰেই হৈছে মানে এখন ত্ৰিফলাৰ উদ্যান এই উদ্যানখনক ত্ৰিফলা উদ্যান বুলি কোৱা হয় কাৰণ এই উদ্যানখনত তিনিবিধ ফল পোৱা যায় বিশেষকৈ শিলিখা আমলখি আৰু ভোমোৰা সেইকাৰণে উদ্যানখনক ত্ৰিফলা উদ্যান বুলি কোৱা হয় আৰু ওপৰত এতিয়া মন্দিৰটোলৈ যাম আৰু মন্দিৰটোত মানে আজি বিয়া এখন আছে বাঙালী বিয়া এখন আছে মই মানে খুৰাজনক লগ পালোঁ খুৰাজনে কৈছে কি বিয়াখন আছে তো বিয়াখন যদি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ত্ৰিফলাৰ উদ্যানখনৰ এটা 360 ভিউ চাই লওকচোন ওপৰলৈ গৈ আছোঁ মানে পূৰা ভাইটিজন পিছপিনে আছে আৰু মই এতিয়া ওপৰলৈ গৈ আছোঁ গাইছ এতিয়া মন্দিৰত প্ৰৱেশ কৰিম আৰু এতিয়া চেণ্ডেল খুলি লওঁ ইয়াতে পূৰা চেণ্ডেল খুলি লৈছোঁ আৰু এতিয়া আহি আছোঁ কৃষ্ণ মই কৰিবলৈ পাহৰিলোৱেই ট্ৰেক্টৰ চলিছে দেই কৃষ্ণ গাইছ এতিয়া পূৰা মন্দিৰত প্ৰৱেশ কৰিম আৰু এইপিনে মানে বিয়াৰ কাৰণে যা যোগাৰ চলাই আছে আৰু এতিয়া মন্দিৰত যিহেতুকে হয় বিয়াখন হ'ব মানে এতিয়া টিলিঙাটো বজাই লওঁ ইয়াতে এইটোৱেই হৈছে গলচেপা মন্দিৰৰ ভিতৰ চৰা আৰু ইয়াত বৰ বিবাহ সম্পাদন কৰা হয় লগতে ইণ্টাৰকাষ্ট মেৰিজবোৰ মানে আপাৰ কাষ্ট আৰু লোৱাৰ কাষ্টৰ মাজত হোৱা বিবাহবোৰো ইয়াত সম্পাদন কৰিব পৰা যায় বিয়াৰ বাবদ কমিটিক দিব লাগিব 1000 টকা ইয়াত খোৱা পানীৰ সুন্দৰ ব্যৱস্থা আছে লগতে বিয়াৰ বাবে থকা খোৱাৰো সুন্দৰ ব্যৱস্থা আছে কিন্তু ইয়াত নিৰামিষহে চলে আমিষ নচলে মানে মাছ মাংস একদমেই নচলে আৰু আপোনালোকেও যদি ভাবে যে অতি খুব কম বাজেটত এখন বিবাহ সম্পাদন কৰিম বুলি তেতিয়াহ'লে আপোনালোকে মৰিগাঁৱত থকা গলচেপা মন্দিৰলৈ আহিব পাৰে তো গাইছ এতিয়া গলচেপা মন্দিৰত মই প্ৰৱেশ কৰিলোঁ আৰু এতিয়া মানে কি হ'ব আজি মানে ইয়াতে এখন বিয়াৰ আয়োজন কৰিছে তো বাঙালী বিয়া হয় বিয়াখন আপোনালোকক দেখিবলৈ চেষ্টা কৰিম আৰু বিয়াৰ বাবে এইবিলাক বহুত আয়োজন কৰি আছে এইপিনে আৰু ভিতৰত প্ৰৱেশ কৰিলোঁ যেতিয়া আৰু শিৱলিংগৰ আপোনালোকক ভিতৰত কি আছে দেখুৱাওঁ আপোনালোকক আৰু এইপিনে আছে দৰা কইনা দেই ৰেডি হৈ আছে আৰু এইপিনে আছে ভগৱান শিৱ বাবাৰ এটা ধুনীয়া মূৰ্তি আৰু দুটা শিৱলিংগ আৰু এইপিনে আছে ভগৱান শিৱ বাবাক আৰাধনা কৰিবৰ বাবে সুন্দৰ পূজাস্থল আৰু এইপিনে আছে চাকি বন্তিৰ ব্যৱস্থা আৰু আপোনালোকে এই চাকি বন্তিসমূহ ব্যৱহাৰ কৰি পেলাই ইয়াত পূজা অৰ্চনা কৰিব পাৰে আৰু এতিয়া আহি পাই গ'লোঁ মানে আমাৰ পূজাৰী খুৰাজনৰ ওচৰলৈ আৰু পূজাৰী খুৰা নমস্কাৰ আমি আপোনাৰ মানে কি জানে এই ইউটিউবত ভিডিঅ' বনাওঁ যে তাৰ পৰা আহিছোঁ মানে আৰু এটা কথা সুধোঁ আপোনাক এই গলচেপা মন্দিৰ নামটো যে হ'ল হয়নে এই গলচেপা নামটো কিয় হ'ল এবাৰ ক'ব পাৰিবনে বাৰু এইটো বহুতে আগৰ মানুহবিলাকে কয় যে দুটা পাহাৰৰ মাজত এটা সৰু বাট এটা আছিল মুঠি হয় কোনো মাতে মানুহ অহা যোৱা কৰিব পাৰে হয় এটা মানে চেপ কাৰণে গলচেপা অহা যোৱাটো চেপ আছিল হয় দুটা পাহাৰ মাজত হয় সেইকাৰণে গলচেপা হ'ল আৰু গলচেপা আচ্ছা আপুনি কিমান বছৰৰ পৰা ইয়াত মানে কাম কৰি আছে এইটোতো মই এতিয়া 7 বছৰ চলি আছে হয় 7 বছৰ আচ্ছা তো খুৰাজনক সুধিলোঁ ধুনীয়াকৈ উত্তৰ দিলে খুব ভাল লাগিলে আৰু আপোনালোকৰ গলচেপা মন্দিৰৰ চাৰিদিশটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু যেতিয়া বিয়াবিলাক হয় ন ইয়াতে যিহেতুকে বিয়া পাতে আপোনালোকেতো গম পাইছে ইয়াত বিয়া পাতে যিহেতুকে আৰু বিয়া পাতিলে মানুহবিলাকক খোৱাবৰ কাৰণেতো কিবা দিব লাগিব হয় নে নহয় সেইকাৰণে মানে ইয়াত কি কৰিছে ব্যৱস্থা আছে ধুনীয়াকৈ ইয়াত চৌকা আছে ধুনীয়াকৈ আপোনালোকে আহি পেলাই ইয়াতে বস্তুটো বনাব পাৰে বনাই পেলাই আপোনালোকে নিজে খাব পাৰে সেইকাৰণে আছে আৰু এইপিনে আছে এইপিনে ধুনীয়াকৈ ঘৰ আছে প্ৰায় সম্ভৱ পূজাৰীৰ কাৰণে এইপিনে ঘৰ বনাই দিছে আৰু এইপিনে লেট্ৰিন বাথৰুম আছে সকলোখিনি সুবিধা আছে কাহি কৈছে আৰু যদি আপোনালোকে ভাবে যে মন্দিৰত বিয়া পাতিম তেতিয়াহ'লে আপোনালোকে আমাৰ মৰিগাঁৱৰ গলচেপা শিৱাশ্ৰম শিৱ মন্দিৰলৈ আহিব পাৰে বিবাহখন এতিয়া চলি আছে আৰু বিয়াৰ বাবে দৰা কইনাৰ পৰিয়ালৰ লোকসকলো আহিছে আশা কৰিছোঁ তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওক ভালদৰে যুগ্ম জীৱনৰ আৰম্ভণি কৰক আৰু যিহেতুকে তেওঁলোক বাঙালী মানুহ হয় তেওঁলোকে বিবাহৰ কাম কাজসমূহ নিজা নীতি নিয়মেৰে কৰি আছে আৰু এতিয়া বিবাহখন চাই থাকক
মন্দিৰৰ পৰা গাইছ এতিয়া বাহিৰলৈ ওলাই আহিলোঁ কৃষ্ণ 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 আৰু এতিয়া চেণ্ডেল পিন্ধি লওঁ তাৰপিছত আপোনালোককতো গোটেই বিয়াখন দেখুৱাব নোৱাৰোঁ ন গোটেই বিয়াখন দেখুৱাবলগীয়া হ'লে বহুত দীঘল হৈ যাব সেইকাৰণে মানে কি কৰিলোঁ এটা ক্লিপ দি দিছোঁ আপোনালোকে ভিডিঅ'টো চাইছেই ন আৰু এতিয়া বাহিৰলৈ গৈ আছোঁ আৰু মানে তললৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে আজিৰ তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট এটা কৰিব চেনেলটো পাৰে মানে কি ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰো কৰি দিব তো আজকে ইতনা হি গাইছ আপোনালোকক লগ পাম আৰু এটা নতুন ব্লগৰ সৈতে আজিলৈ ইমানেই বাই বাই টাটা